আজি বিয়া খাবলৈ যাম এখন, সেইকাৰণে অলপ মুখত ফেচ পেক লগাই ৰৈ আছোঁ। এইফালে মাহঁত সোনকালে যায় ওলাই মেলি ৰেডি। দেখিছেনে মাক কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। অলপ পিছত আমিও ওলালোঁ এয়া যাম বুলি দাদা নবয়া। পাছত আহি বিয়া ঘৰ পাই গ'লোহি। বিয়াত এয়া বহুত মানুহ হৈছে, মই দেখুৱাই দিছোঁ সম্পূৰ্ণ বিয়া ঘৰটো। এয়া দেখিছেনে কি ধুনীয়াকৈ সজাইছে। বিয়া ঘৰত থাকি বহুত মানে গৰম উঠিলে, সেইকাৰণে অলপ ওলাই আহিলোঁ ৰাস্তাৰ ফালে। এতিয়া এয়া সন্ধিয়া হ'ল, গা ধুৱাবলৈ কইনাক পানী তুলিবলৈ আহিছে। পানী কাটি লৈছে। অলপ পিছতে আহি এয়া দৰা পালেহি। দৰাক আদৰিবলৈ সকলো এইকণতে ৰৈ আছে আৰু সেয়া এতিয়া অপেক্ষা কৰি আছে দৰা নামি অহালৈ। আমিও এয়া দৰা চাই মেলি বেছি দেৰি নৰলোঁ, এয়া ঘৰ আহি পালোহি। ভিডিঅ'টো ইমানেই, বাই বাই।